हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल की खबर गाइस आपनलोকৰ आशा কৰো সকলোৰে খবৰ ভাল হ'ব মোৰ খবৰ ভাল গাইস এয়া চাওক মোৰ মানুহজনী ধুনীয়াকৈ কেনেকৈ পানী ৰেডি কৰি আছে এতিয়া আমি ৰাতিপুৱাৰ ভাগৰ পানী লগাই আছো আৰু আজি গৰমটো বহুত বেছি গাইস আজি মোৰ 4-5টা মান ব্ৰইলাৰ মৰিছে গৰমটোৰ কাৰণে মৰিছে বুলি ক'ব লাগিব বৰ্তমান কিবা যদি বেমাৰো হৈছে হেতুটো মই ইমানটা নাজানো যেতিয়া সুপাৰভাইজাৰ আহিব চেক কৰিব কিহৰ কাৰণে মৰিছে তেতিয়াহে গম পাম কিবা বেমাৰ লাগিছে নে গৰমৰ কাৰণে মৰিছে মোৰ ডাউট গৰমৰ কাৰণেই মৰিব চাওক পোৱালিখিনি ধুনীয়াকৈ পাতলকৈ বহি আছে হলেও কিন্তু গৰমটো বহুত বেছি গৰম পৰিছে আমাৰ এইফালে মই দেখুৱাই আছো মৰা পোৱালিকেইটা আপোনালোকক তবে চাওক কেনেকৈ ডাঙৰ ডাঙৰ পোৱালিকেইটা মৰি গৈছে দেখিছে সৰুতেই নমৰিলে এনেকৈ ডাঙৰ হৈ মৰিলে যেন কিমান বেয়া লাগে জানেনে পৰা ইমান কষ্ট কৰি ডাঙৰ কৰিলোঁ এতিয়া সিহঁতে আকৌ এটা এটাকৈ মৰিব লৈছে এনেকৈ মৰিলে বাৰু কেনেকৈ হ'ব গাইছ কওক আপুনি কালি ওজন কৰিছোঁ 470 গ্ৰাম আহিছে আজি ভাবিছোঁ 500 গ্ৰাম প্লাছ আহিব চাগে কিন্তু এনেকৈ যদি মৰি থাকে তেতিয়াহ'লে তুমি এফচি আগৰ ক'ব পাবগৈ কি হ'ব লাষ্ট টাইম ৰিজাল্ট আপোনালোকে জানেই কি হ'বগৈ এনেকুৱা হ'লে যি নহওক আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব এবাৰ ৰিজাল্টটো কেনেকুৱা হয় মই আপোনালোকক জনাম তো গাইছ বাকী ইমানেই আছিল আজিৰ ভিডিঅ'টো আৰু এইজনী চাওক মোৰ ছোৱালীজনী একে মোবাইল চোৱাত ব্যস্ত গোটেইজনী মোবাইল বুলি ক'লে পাগল তো গাইছ চাওক আমাৰ বাচন পূৰা পানী ভৰাই ৰেডি কৰি দিলে এতিয়া মই বাচনবোৰ লগাওঁ তো গাইছ ইমানেই আছিল আজিৰ ভিডিঅ'টো লগ পাম কালিলৈ অন্য এটা ভিডিঅ'ত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব